Hi friends, this is Sunil Sharma. আজি এটা ভিডিঅ' দিছোঁ. Hi friends, আজি সাগৰৰ পাৰলৈ গ'লোঁ ভিডিঅ' বনাবৰ কাৰণে, কিন্তু সাগৰৰ পাৰত গৈহে গম পালোঁ লকডাউনৰ কাৰণে তাত সকলো বন্ধ হৈ আছে। মানে সাগৰৰ পাৰলৈ যাবলৈ দিছে, কিন্তু মেইন জেগালৈ যাবলৈ দিয়া নাই। তাত আমাক পুলিচে বাধা দিলে, যাবলৈ নিদিলে। গতিকে বহুত আশা কৰি গৈছিলোঁ ভিডিঅ' বনাম বুলি। আজি বতৰো ভাল আছিলে, ইমান গৰম নাই, কিন্তু ভিডিঅ' বনাবৰ সুবিধা নহ'ল। গতিকে এনেই বাহিৰৰ পৰাই অলপমান কিছু যি পাৰিছোঁ বনাই পেলাই দিবলৈ চেষ্টা কৰিছোঁ। কাৰণ ইমান দূৰ গৈ এনেই ঘূৰি আহিবলৈও বেয়া পালোঁ আৰু, গতিকে বাহিৰৰ পৰাই অলপমান ভিডিঅ' বনাই এটা ভিডিঅ' জাষ্ট বনাই দিছোঁ আৰু। গতিকে চাওকচোন বাৰু কেনেকুৱা লাগে। চেন্নাই চিটিৰ মেইন কিছুমান জেগাও এনেই আৰু দেখাইছোঁ। এতিয়া ভাল লাগিলে ক'ব, ভৱিষ্যতলৈ আৰু ভিডিঅ' দিম। গতিকে খালী হাতে গ'লোঁ আৰু খালী হাতেই আহিলোঁ। তথাপিও চাওকচোন, যিমানখিনি পাৰিছোঁ দেখাইছোঁ। গতিকে উপায় নাই। এয়া হৈছে আপোনাৰ সাগৰৰ পাৰৰ ৰাস্তা হয় এইটো। এতিয়া আপোনাৰ চেন্নাই চিটিৰ বহুতখিনি ডাঙৰ ডাঙৰ অফিচ, সচিবালয় সকলোবিলাক এইখিনিতে আছে ওচৰতে। আৰু আপোনাৰ এপ'ল' হস্পিটেলৰ ওচৰতে, বৰ বিশেষ দূৰ নহয় এপ'ল' হস্পিটেলৰ পৰা, অলপমান ডিষ্টেঞ্চ হয়।
এইখন এতিয়া আমি এখন ব্ৰিজ পাইছোঁ। এইখন হ'ল আপোনাৰ চেন্নাইৰ ভিতৰত আটাইতকৈ ধুনীয়া অভাৰব্ৰিজখন হ'ল এইখনেই। এইখনৰ নাম হৈছে আপোনাৰ গিণ্টি অভাৰব্ৰিজ। জেগাটোৰ নাম হ'ল গিণ্টি। ইয়াতে আপোনাৰ এনেই ইংলিছত গুইণ্ডি বুলি লিখা থাকে, কিন্তু এনেই মানুহবিলাকে গিণ্টি বুলি কয় আৰু। আপোনাৰ এইখন অভাৰব্ৰিজৰ এটা কথা হ'ল কি, আপুনি যদি ওপৰৰ পৰা চাই, এইখন ব্ৰিজখন এনেকৈ ধুনীয়াকৈ বনাইছে, আপুনি ওপৰৰ পৰা চালে এইখন চেন্নাই বুলি ওলাব, মানে CHENNAI বুলি দেখা পোৱা যায়। এখন বহুত সুন্দৰ লাগে ব্ৰিজখন দেখিবলৈ, কিন্তু মই ইমান ভাল ধৰণে উঠাব পৰা নাই, যিহেতু মই গাড়ীত আহি আছোঁ। আৰু ইয়াত মানে মানুহ ওপৰেদি খোজকাঢ়ি যোৱাৰ ব্যৱস্থাটো নাই, খোজকাঢ়ি যাবৰ কাৰণে বেলেগ ৰাস্তা আছে তলেদি। গতিকে এইখন ব্ৰিজ বহুত ডাঙৰ ব্ৰিজ আৰু আপোনাৰ বহুত অপৰ ব্ৰিজ হয়। বহুত ছাইডৰ পৰা কেইবাটাও ৰাস্তা আহি একেলগতে লগ হৈছে। গতিকে এতিয়াতো ৰাস্তাটো সম্পূৰ্ণ খালী, কিন্তু বহুত ভিৰ হয় এইটো ৰাস্তাত। তথাপিও বহুত সুন্দৰ লাগে দেখিবলৈ মানে। মই যিখন পাৰিছোঁ দেখাইছোঁ। এয়াৰপৰ্টৰ পৰা ওচৰতে আৰু বিশেষ দূৰত্ব নহয় ইয়াৰ পৰা এয়াৰপৰ্টলৈ, চেন্নাই এয়াৰপৰ্টলৈ আপোনাৰ 5 কিলোমিটাৰ 7 কিলোমিটাৰমান হ'ব চাগে ইয়াৰ পৰা এয়াৰপৰ্টলৈ। খুব ধুনীয়া জেগা, খুব ধুনীয়াকৈ বনাইছে বস্তুটো, দেখিবলৈ শুৱনিকৈ।